আজি আমাৰ কেবিনেটে অসম লোকসেৱা আয়োগৰ প্ৰিলিমছ পৰীক্ষাৰ প্ৰশ্ন কাকতখনো অসমীয়াতে কাটিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়ালৈকে মেইনছখন অসমীয়া ইংৰাজী দুয়োটাই কটা হৈছিলে। প্ৰিলিমিনাৰী কুৱেশ্যন পেপাৰখন অসমীয়াত ইমান দিন কটা নহৈছিলে। এইবাৰৰ পৰা আমাৰ কেবিনেটে প্ৰায় 80% অসমীয়া অনুবাদ হ'ব, কিন্তু তাত এটা কম্প্ৰিহেনশ্যন বুলি এটা সৰু পাৰ্ট থাকে, সেইটো অসমীয়া অনুবাদ কৰা অসুবিধাৰ কাৰণে সেইটো ইংৰাজীতে থাকিব। বাট আদাৰৱাইজ গোটেই কুৱেশ্যন পেপাৰখন প্ৰিলিমছত প্ৰথমবাৰৰ বাবে ইংৰাজীৰ লগতে অসমীয়াও ইন্ট্ৰডিউচ কৰা হ'ব। এইকেইটা আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত। এতিয়া আজি আমাৰ কেবিনেটে অসম লোকসেৱা আয়োগৰ প্ৰিলিমছ পৰীক্ষাৰ প্ৰশ্ন কাকতখনো অসমীয়াতে কাটিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়ালৈকে মেইনছখন অসমীয়া ইংৰাজী দুয়োটাই কটা হৈছিলে। প্ৰিলিমিনাৰী কুৱেশ্যন পেপাৰখন অসমীয়াত ইমান দিন কটা নহৈছিলে। এইবাৰৰ পৰা আমাৰ কেবিনেটে প্ৰায় 80% অসমীয়া অনুবাদ হ'ব, কিন্তু তাত এটা কম্প্ৰিহেনশ্যন বুলি এটা সৰু পাৰ্ট থাকে, সেইটো অসমীয়া অনুবাদ কৰা অসুবিধাৰ কাৰণে সেইটো ইংৰাজীতে থাকিব। বাট আদাৰৱাইজ গোটেই কুৱেশ্যন পেপাৰখন প্ৰিলিমছত প্ৰথমবাৰৰ বাবে ইংৰাজীৰ লগতে অসমীয়াও ইন্ট্ৰডিউচ কৰা হ'ব। এইকেইটা আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত। এতিয়া